নমস্কাৰ বন্ধুসকল, আপুনি জীৱনত সুখে শান্তিৰে জীয়াই থাকিবলৈ, আপুনি জীৱনটো স্মুথলি আগবঢ়াই নিবলৈ আপুনি কোনটো বিষয়ত এক্সপাৰ্ট হ'ব লাগিব, আপুনি কি পঢ়িব লাগিব বা কিমান জ্ঞান আহৰণ কৰিব লাগিব, আপুনি জীৱনটো সুখে শান্তিৰে আগবঢ়াই নিবলৈ। জ্ঞানেই সকলো, হয়নে নহয়? কিন্তু আমি যিমান জ্ঞান আহৰণ কৰিম বা কিমান জ্ঞান আহৰণ কৰিব লাগিব জীৱনটো স্মুথলি আগবঢ়াই নিবলৈ। আচলতে প্ৰকৃত সত্য কথাটো হ'ল জীৱনটো স্মুথলি আগবঢ়াই নিবলৈ আপোনাক কোনো জ্ঞানৰ প্ৰয়োজনেই নাই। জীৱনটো সুখে শান্তিৰে জীয়াই থকাৰ মেইন মেটেৰিয়েলটো হৈছে আপোনাৰ গুণ, আপোনাৰ মানসিকতা, আপোনাৰ চৰিত্ৰ, আপোনাৰ ব্যৱহাৰ, আপোনাৰ ডিচিপ্লিন। সেইটো আপোনাৰ গুণৰ পৰাহে, আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰা এইটো সৃষ্টি হয়। কিছু জ্ঞান আহৰণ কৰি আপুনি সেইবিলাক আয়ত্ত কৰিব পাৰে, কিন্তু আপুনি যেনেকুৱা যি চৰিত্ৰ বহন কৰে আচলতে সেইটোৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ জীৱনটো কেনেকুৱা হ'ব, কি হ'ব, ভৱিষ্যত আপুনি দুখেৰে পাৰ কৰিব নে সুখেৰে পাৰ কৰিব। আমাৰ আটাইতকৈ ডাঙৰ শিক্ষাটো হৈছে, আমাৰ আটাইতকৈ প্ৰেক্টিকেল এডুকেশ্যন হৈছে আমাৰ ডিচিপ্লিন। আমি যিকোনো বস্তু ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। ডিচিপ্লিন বেলেগ বেলেগ দিশত আমি মেইনটেইন কৰিবলগীয়া হয়। আমাৰ প্ৰফেশ্যনেল লাইফৰ কাৰণে, আমাৰ ব্যক্তিগত লাইফৰ কাৰণে, যিকোনো কথা বতৰা, উঠা বহাৰ পৰা ধৰি খোৱা বোৱা, স্বাস্থ্য, এই সকলোবিলাকত আমি ডিচিপ্লিন মেইনটেইন কৰিবলগীয়া হয়। কিন্তু আপুনি যদি টকা পইচাৰ ক্ষেত্ৰত যদি ভাল ডিচিপ্লিন মেইনটেইন কৰিব পাৰে, তেনেহ'লে আপুনি জীৱনটো স্মুথলি আগবঢ়াই নিব পাৰে। আপুনি সুখে শান্তিৰে ভৱিষ্যত জীয়াই থাকিব পাৰিব। সেইটোৱেই পইণ্ট যে আমি কোনটো গুণ আয়ত্ত কৰিব লাগিব বা কোনটো শিক্ষা আয়ত্ত কৰিব লাগিব। সেইটো হৈছে টকা পইচা পৰিচালনা কৰাৰ গুণ বা সেইটোৰ ওপৰত থকা যিটো ডিচিপ্লিন আৰু তাৰ প্ৰতি থকা বেছিক নলেজ। সেইবিলাক ক'ৰ পৰা আহৰণ কৰিব আপুনি? কিছুমান কিতাপ আছে, চাইক'লজি অফ মানি, ফৰ ডেট ৰিচ ডেট প'ৰ ডেট, এনেকুৱা টাইপৰ কিছুমান কিতাপ আছে, চেল্ফ হেল্প বুকছ। সেইবিলাক আপুনি পঢ়িব পাৰে। কিন্তু যিমানেই কিতাপ পঢ়ক বা যিমানে আপুনি লেকচাৰ বাজি শুনক বা নুশুনক, কিন্তু সেইটো আপোনাৰ আন্তৰিক গুণৰ পৰা সৃষ্টি হয়। সেই ডিচিপ্লিন আপোনাৰ গুণৰ পৰা সৃষ্টি হয়। আপুনি সৰুৰ পৰা কেনেধৰণৰ ব্যৱহাৰ কৰি আহিছে, সেইটো বেছি আশংকা থাকে যে এইটো আপুনি ভৱিষ্যত কেনেধৰণৰ ব্যৱহাৰ কৰিব টকা পইচাৰ প্ৰতি। মানুহে যদি ইতিহাসৰ পৰা শিকে, আপোনাৰ যদি অতীত লাইফৰ পৰা যদি আপুনি কিবা এটা শিকিব পাৰে, তেন্তে আপুনি জীৱনত সফল কৰিব পাৰে। জীৱনে আমাক বহুতবাৰ সুবিধা দিয়ে জীৱনক শুধৰাবলৈ, কিন্তু মেইন পইণ্টটো হৈছে মানুহে পাহৰি যায় যে আমি ইতিহাসৰ পৰা আমি যে শিকিব লাগে। কিন্তু তথ্যটো আমি চবেই গম পাওঁ যে ইতিহাসৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে বা শিকিব লাগে। আমি হিষ্টৰীৰ পৰাইতো শিকি আহিছোঁ, কিন্তু আপুনি ছাবকনচিয়াছলি, আপুনি নজনাকৈ আপুনি বাৰে বাৰে অতীতৰ যিটো ভুল সেইবিলাক পুনৰাবৃত্তি কৰি থাকে। হয়, আপুনি গম পায় যে অতীতত মোৰ সেইকাৰণে এনেকুৱা অৱস্থা হৈছিলে, কিন্তু তথাপিও আপুনি বাৰে বাৰে সেই ভুল ৰিপিট কৰি থাকে, আৰু সেইকাৰণে আপোনাৰ জীৱনটো উন্নতি ইমান সহজে নহয় বা সকলোৰে জীৱনৰ উন্নতি ইমান সহজে নহয়। কাৰণ চাইক'লজি সেইটোৱে যে মানুহে হিষ্টৰীৰ পৰা ইমান সহজে শিকিব নোৱাৰে, যদিও আমি জানো এইটো কিবা চাইক'লজিকেল ফেক্ট হয় বা কোনো কিবা এটা তাত আমি প্ৰায় ইগন'ৰ কৰোঁ। ছাবকনচিয়াছলি আমি গম নাপাওঁ যে আমি কথাটো নাইবা গুৰুত্ব নিদিওঁ
বা গুৰুত্ব দিবলগীয়া কথা সেইবিলাক আমি ইগন'ৰ কৰি দিওঁ। আমাৰ ডেইলি লাইফত সেইবিলাক বস্তু পাহৰি যাওঁ আমি, যাৰ কাৰণে আমি ইতিহাসৰ পৰা শিকাটো ইমান গুৰুত্ব সহকাৰে নলওঁ, যাৰ কাৰণে বাৰে বাৰে সেইবিলাক ৰিপিট হৈ গৈ থাকে। গতিকে আপুনি এটা কথা সদায় মনত ৰাখিব, আপুনি সেইটোৰ ক্ষেত্ৰত ছিৰিয়াছ হৈ যাওক। মই হিষ্ট্ৰীত, ইতিহাসত বা আপোনাৰ ফাৰ্ষ্ট লাইফত, অতীতত যিটো পাৰ হৈ গৈছে, তাত কি হৈছে কি হোৱা নাই সেইবিলাক ভালদৰে নোট কৰি যাওক। আপুনি সেইটোৰ ওপৰত ছিৰিয়াছ হৈ যাওক যে আপুনি কোনবোৰ পইণ্টত কোনটো সময়ত কি ভুল কৰিছিলে, আপুনি কি ভুলৰ বাবে আপুনি সেইটো বৰ্তমান পজিশ্যনত আছে বা বৰ্তমান অৱস্থা হৈছে আপোনাৰ, সেইটো পইণ্ট ভালদৰে নোট কৰক। তেতিয়া আপুনি জীৱনটো শুধৰাব পাৰিব বা আপোনাক জীৱনে বাৰে বাৰে সুবিধা দিয়ে, সেই সুবিধাবিলাক আপুনি গম পাব। Stay away.